Hello guys, welcome to my channel Gyanom Tech. আজি আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো চোৱাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব। চাওক, এইটো এটা সিঙ্গাৰ মেনুৱেল মেচিন হয়। এই মেচিনটোত খুটা ফাচিলে কেনেকৈ উলিয়াব আমি দৰাচলতে এই খুটাখিনি উলিয়াৰ কাৰণে আজি আলোচনা কৰিম। চাওক, এইডাল স্ক্ৰুড্ৰাইভাৰ আৰু এই স্ক্ৰুড্ৰাইভাৰটোৰে আমি ইয়াত থকা দুয়োটা স্ক্ৰু আমি লাহে লাহেকৈ খুলি ল'ম। এটা এটাকৈ এনেকৈ খুলি ল'ম। এয়া দুয়োটা স্ক্ৰু খুলি দিলোঁ আৰু এতিয়া এইটো ৰেচ বডি হয়। এই ৰেচ বডিটো যেতিয়া বাহিৰলৈ আমি উলিয়াম, বেজিটো কিন্তু আপোনালোকে ওপৰলৈকে উঠাই ল'ব। এতিয়া চাওক, এইটো লক হয়। এই লকটো খুলি পেলাই ওপৰৰ যিটো ক্লিপ, এই ক্লিপটো খুলি পেলাই আমি দেখিছেনে, এইটো লকটো খুলিলোঁ। এতিয়া এইটো ৰাউণ্ড বেড পাত্তি দেখিছে, পাত্তিটো খুলিলোঁ। এইটো চাটেল আৰু চাটেলটো উলিয়াই দিলোঁ। আৰু ইয়াতে চাওক, ইয়াতে লেতেৰাবোৰ থাকে জমা হৈ, আৰু এই জমা হৈ থকা লেতেৰাখিনি আমি লাহেকৈ চাফা কৰি আকৌ এইটো ৰিটাৰ্ণ এনেকৈ আকৌ লগাই দিম। এয়া চাওক, এইটো ফুৰিছে নে নাই, ৰিমুভ কৰি পেলাই ইফাল ইফাল কৰি পেলাই চালোঁ। আৰু এইটো আমি যিটো কভাৰ পাত্তি আছে, এই কভাৰ পাত্তিটো আমি এনেকৈ লগাই দিম। তাৰপিছত ওপৰত থকা যিটো ক্লিপ আছে, এই ক্লিপটো আমি এনেকৈ লগাই স্ক্ৰুটো আমি লক কৰি দিম। এইটো দেখিছেনে, এনেকৈ এইটো ফিট কৰি লৈ পেলাই স্ক্ৰুটো লগাই দিম। এই মেচিনটোৰ ক্ষেত্ৰত বহুতৰে অসুবিধা হোৱা দেখা যায়। সেইকাৰণে আজি এই সৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে মই যিখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চাব আৰু কিবা অসুবিধা হ'লে মোক জনাব কমেণ্ট সহকাৰে। মই আপোনালোকক আগলৈকে চেষ্টা কৰিম ইয়াতকৈও ভালকৈ ভিডিঅ' আপোনালোকৰ সন্মুখত অনাৰ কাৰণে। এইটো চাওক, কেৰিয়াৰটো এতিয়া আধা কৰি ল'লোঁ আৰু নিডিল বাৰডাল ওপৰত উঠাই ল'ব, ফ্লাই হুইলটো ঘূৰাই পেলাই। এতিয়া চাওক, এইটো ৰেচ বডিটো এনেকৈ সুমুৱাই দিলোঁ। আধা আধা মানে এটা হৈ গ'ল চাটেল আৰু কেৰিয়াৰটো। এতিয়া এটা এটাকৈ স্ক্ৰু আমি এনেকৈ লগাই দিম। এয়া দুয়োটা স্ক্ৰু লাহে লাহেকৈ সমানভাৱে আমি টাইট দিম আৰু শেষলৈ টাইট হোৱাৰ পিছত ফ্লাই হুইলটো লাহে লাহে ইফাল সিফাল কৰি ঘূৰাবলৈ যত্ন কৰিম। তেতিয়া যদি কোনো ধৰণৰ অসুবিধা নাহে, তেতিয়াহ'লে জানিব যে সুন্দৰকৈ কামখিনি হৈ গৈছে। দেখিছেনে, এনেধৰণে আপোনালোকেও এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে কামখিনি নিজেই সলভ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব।